ইয়াৰ ভিতৰত এটা বস্তু আপোনালোকে দেখিব, কিন্তু বস্তুটো আপোনালোকে বেয়া হবে নল'ব। তাত সেইটো বস্তু নাই, আমি চাহ পানী বনাইহে আনিছোঁ দেই, তাত চাহ পানী বনাইহে আনিছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। মই চিম্পী, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ চিম্পী অন্য এটা ভিডিঅ'লৈ। মাতটো আপোনালোকে ইগন'ৰ কৰিব, একদম ভাগি আছে কাহি একদিন। আৰু ৰাতিপুৱা আজি বিচনা পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই বিচনা পাৰি লৈছোঁ আৰু বিহু আজি মানুহৰ বিহু দিনা পৰাই মোৰ একদম গাটো একেবাৰে ভাল নাছিলে। আজি অকণমান ভাল পাইছোঁ। আজি হৈছে 17 এপ্ৰিল আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। একদম আজি টান ধামাকা ভিডিঅ' হ'ব, আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। আৰু বিচনা জপাৰ লগতে মই আলনাডালো জাপি থৈ যাওঁ দাদা ভাগৰ, কাৰণ ল'ৰা আলনা অকণমান অলপ দেৰি জপাৰ পিছতে আকৌ অলপ দেৰি চাব একদম লেতেৰাই হৈ যায়। আপোনালোকে আলনাডালৰ এটা বস্তু লক্ষ্য কৰকচোন, অকল কোলা দেখিছে নাই? আলনাডালত চব কোলাই টি চাৰ্ট, তাত বেলেগ ৰঙৰ নাই, চাৰ্টবিলাকহে অলপ বেলেগ আছিলে। এইবোৰ চব এভৰিথিং কোলাই, গেঞ্জি টি চাৰ্ট চব কোলাই টি চাৰ্টে। মই এইপিনে বনাই আছোঁ ৰঙালাও চব্জি, দিন মটৰ ৰঙালাও এনেকৈ দি বনাই আছোঁ। তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। চাই শেষত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাই থাকক শেষলৈকে। আৰু সেইপিনে মই বনাবলৈ লৈছোঁ এটা কেক, বেছি ডাঙৰ নহয়, সৰুকৈ। আৰু ভাবিলোঁ কেক এটাও বনাই লওঁ। আৰু সীমাৰ বাৰ্থডেৰ লগতে মোৰ যি ভিনদেউৰো বাৰ্থডে হয়, আপোনালোকে আশীৰ্বাদ কৰিব, দুইটা যেন ভালে কুশলে থাকে, আহিবলগীয়া দিনবিলাক ভালে কুশলে যাওক দুইজনৰে। আৰু মই কেকটো বনাই লওঁ, তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। হেল্ল', এতিয়া আমি আহি আছোঁ সীমাৰ ঘৰলৈ। কেনি আহিছোঁ চাওক না, হাবি মাজে চাহ আকৌ আমি আহিছোঁ। সীমাৰ আজি বাৰ্থডে হয়, বাৰ্থডে ছাৰপ্ৰাইজ। ইয়াৰ ভিতৰত এটা বস্তু আপোনালোকে দেখিব, কিন্তু বস্তুটো আপোনালোকে বেয়া হবে নল'ব। তাত সেইটো বস্তু নাই, আমি চাহ পানী বনাইহে আনিছোঁ দেই, তাত চাহ পানী বনাইহে আনিছোঁ। আপোনালোকে কিন্তু বেয়াকৈ নল'ব দেখি। তেন্তে ব'লক, তাত কি আছে দেখাম আপোনালোকে। তাই যেতিয়া খুলিব নাই হেৰি কৰিব, তেতিয়া এইখনক গাত মোবাই দিব, হেৰি কৰিব, তেতিয়া আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাককচোন কি হয়। সেইকাৰণে পেলাই দিয়া লাগে আকৌ হাবি মাজে আমি সীমাৰ ঘৰলৈ পিছফালৰ দেৰি আহিছোঁ চাওক। সেইটো পেকিং কৰিব নাজানিলোঁ, ব'লা চক না। আমি কেনি আহিছোঁ ঠিক নাই, মানুহ ভিৰ হয় ক'ত ৰখি আছে। আমি পিছফালে দৰ্জাখন সেইকাৰণে এইফালে দি আহিবলগীয়া হ'ল। এ আমাৰ বাৰ্থডে গাৰ্ল, আজি বোলে বাৰ্থডে। হেৰি খুলিবি বাৰ্থডে ছাৰপ্ৰাইজ দিবলৈ আহিছোঁ আকৌ ভিতৰলৈ নহা হ'ল চা। ভয়তো চা সিমানটো কিবা কৰোঁ বুলি। ব'লা পেকিং কৰিব নাজানিলোঁ, দুখ দাই নধৰিবা। মুখতে পৰিলে লগতে আমি ফাকুৱা এয়া কেনেকুৱা বাৰ্থডে ছাৰপ্ৰাইজটো কেনেকুৱা পালা? ইয়াত এটা বস্তু আনিছো, বস্তুটো বাৰ্থডে বুলি আজি খাবই লাগিব। খাব লাগিব আমি খাওঁ, তই লাগিলে আমিও খাই দিম, তই খোল। তই উলিয়া গা আকৌ হেপী বাৰ্থডে বুলি তলহে খুজাইছে খুলি যা।
এইখন মোৰ ভালই থেংক ইউ এইটো বনাওঁতে আজি কিমান দিয়া লাগিছে এইটো চুৰিখন বিচাৰি নাপালো এইখনে খলাই আহিছো আৰু দেই ডাঙৰ হৈছে যে সেইকাৰণে ডাঙৰ চুৰিখন লাগে সৰু চুৰি কাম নাই এতিয়া হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে আৰু মই এতিয়া বনাবলৈ লৈছো ভাত এইপিনে ভাতৰ কাৰণে জুইটো দিয়ে দিলো ভাতটো বনাই লওঁ এইপিনে আমাক কওঁ আজি ফুটিবা বাৰ্থডে নি কি কৈ দিয়া আকৌ হেপী বাৰ্থডে এইফালে ওলাবা তুমি হেপী বাৰ্থডে কৈ দিয়া আকৌ ভালকে কোৱা আৰু এইপিনে আমাৰ পাচলি কাটিছে আমাৰ বাৰ্থডে আৰু কি বিহু খানা হয়নে মোৰ ভাগৰ বাৰ্থডে গিফ্ট তাহানি পাই দিলো সিহঁতৰ বাৰ্থডে গিফ্টটো দি দিব লৈছে গোটেই কেইজনী ভাগৰ আছে তিনজনী ভাগৰ বাৰ্থডে গিফ্ট দিছে